দুখ লাগিছে মোৰ সেই তেজস্বী যাদৱলৈ, দুখ লাগিছে মোৰ সেই গৌৰৱ গগৈ ডাঙৰীয়ালৈ। এই গৌৰৱ গগৈ ডাঙৰীয়াৰো ২৬ৰ নিৰ্বাচনত একেই অৱস্থা হ'বলৈ গৈ আছে। এইজনে এতিয়া নেকি যি তেজস্বী যাদৱে বিহাৰত কান্দিছে, ঠিক তেনেকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়ায়ো কান্দি 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 মৰিব লাগিব। কিয় জানেনে? যেতিয়া নেকি আমাৰ খিলঞ্জীয়াসকলৰ কাৰণে কাম নকৰিব, সদায় বাংলাদেশীসকলৰ কাৰণে কাম কৰিব, যেতিয়া নেকি আমাৰ অসমলৈ অহা উদ্যোগৰ কাৰণে বাধাৰ সৃষ্টি কৰিব, সেইদিনাখনলৈকে এই গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে কিয় ভোট দিব? কিয় ভোট দিব বন্ধুসকল? সেইকাৰণে মই কৈছোঁ ২০২৬ত এইজনে যে এনেধৰণে কান্দিব লাগিব সেইটো চিৰসত্য।